গৰু বিহুৰ দিনা ইমান ব্যস্ততাৰ মাজত সোমাব লাগিব বুলি একেবাৰে ভবা নাছিলোঁ। গুড মৰ্নিং সকলোকে, মই চিৰঞ্জিত আৰু মোৰ নতুন মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই শুই উঠি গৰু চাক ৰেডি কৰিব লৈছোঁ, কাৰণ আছে আজি গৰু বিহু। আগৰ সময়ত গৰু গা ধুৱাই নদী বা পুখুৰীত, এতিয়া মটৰ পাইপে গা ধুৱাব লগা হৈছে। লাও খা বেঙেনা খা, মা সৰু বাপে সৰু, তই হবি বৰ বৰ গৰু। এই কথাষাৰ বাৰু মনত আছেনে আপোনালোকৰ? আজিৰ বতৰটো খুবেই ভাল, সেইবাবে মনটো ভাল লাগি আছে। গৰুৰ চাকডাল গোহালিত থৈ চিধা আহিলো নামঘৰলৈ, কাৰণ পতা হ'ব দিনত লটাৰী, ৰাতিলৈ বিহু। এইফালে লটাৰী বস্তুখিনিও দেখাই দিছো। যেতিয়া খেলখন আৰম্ভ হ'ব প্ৰায় 2টামান বাজিব, মই ইউটিউবত লাইভো কৰিম। চিৰঞ্জিত ভ্লগ ZG বুলি চাৰ্চ কৰি এতিয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, পুৰা লাইভ টেলিকাষ্ট দেখাই থাকিম। বাৰু যি নহওক, লং ভিডিঅ' এটা দি থৈছোঁ, আপোনালোকে ভিজিট কৰিব নাপাহৰিব। আৰু নেক্সট ভিডিঅ' ধুনীয়া ধুনীয়া আহি আছে। তেনেহ'লে আজিলৈ মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আৰু এবাৰ জুবিন দা নাই, সেইবাবে সৰুকে থুলমূলকে পাতিবলৈ চেষ্টা কৰিছোঁ। এবাৰ মনটো খুবেই বেয়া, নহয় জানো?